ক'বাহি এক্সাম এটা আছে দি থৈ আহোঁগৈচোন কিনো হয় এইবাৰ থোৱা তোমাৰ এইখন নাটক থোৱা আৰু দেই বন্ধ কৰা বাদ দিয়া তোমাৰ এক্সাম দিবলৈ সেই ৰাতিপুৱা এতিয়া কিয়নো মাথাটো বেয়া কৰি দিয়ে ইফালে বোলে ওলাই আহিছোঁ যদি একো ক'ব নাথাকে নক'বচোন ডাঙৰীয়া কি হ'ল বেয়া পালা নেকি চালা এই চোৰৰ বাচ্ছাটো নিজে একো এটা কৰি খাব নোৱাৰি লোকৰ দোকানত বহি বহি আলবাল কথা লাগছে মাৰি থাকোঁতে যায় চাই আছোঁ তোক গৈ থাকা দিয়া ভালে কুশলে দিবা শুভেচ্ছা থাকিল দেই হেল্ল' ছাৰ মই আহিলোঁ গুড তোমাৰ নাম ছাৰ মোৰ নাম জৱাহৰলাল নেহেৰু তোমাৰ ঘৰ ছাৰ মোৰ ঘৰ জাপানত তোমাৰ জন্ম কেতিয়া ছাৰ 1857 চনৰ চিপাহী বিদ্ৰোহৰ পৰা প্ৰচেষ্টা চলিছিল কিন্তু 1947 চনৰ 15 আগষ্ট তাৰিখে জন্ম লাভ কৰোঁ তুমি পাগল নেকি ছাৰ বৈজ্ঞানিকসকলে তাকে পৰীক্ষা নিৰীক্ষা কৰি আছে এতিয়ালৈকে সফল হোৱা নাই তুমি এতিয়া মই ইয়াৰ পৰা ওলাই যোৱা কৈছোঁ এতিয়া ওলাই যোৱা তুমি ছাৰ কিন্তু মোৰ চাকৰিটো কি হ'ব